আসাম DLED এন্ট্ৰেন্স এক্সাম 2026 গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টিত পাব। এই ভিডিঅ'টিত মই আপোনালোকক এপ্লাই ষ্টাৰ্ট ডেট, এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট, ডকুমেণ্ট, চিলেবাছ, এক্সাম পেটাৰ্ণ, টোটেল মাৰ্কছ, টোটেল টাইম, ষ্টাডি এণ্ড টাইম টেবুল গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টিত পাব। আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টিত মই আপোনালোকক গোটেইখিনি জনাই দিম। আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই থাকক। পোনপ্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে আসাম DLED এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, তেন্তে এই ভিডিঅ'টি আপোনালোকৰ বাবে। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। 2026 বৰ্ষত কেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব আসাম DLED এন্ট্ৰেন্স এক্সামৰ, আৰু ইয়াৰ এক্সাম প্ৰচেছ কেনেকুৱা, গোটেইখিনি এই ভিডিঅ'টিৰ মাধ্যমে আপোনালোকে জানিবলৈ পাৰিব। ইয়াত মই পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ যে এক্সাম ডেট এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই, কেতিয়া আপোনালোকৰ এক্সাম হ'ব বা কেতিয়া এপ্লাই হ'ব। কিন্তু আমি প্ৰিভিয়াছ ইয়াৰৰ ডেটসমূহ আমি অনুসৰণ কৰি জানিব পাৰিম যে আপোনালোকৰ জুলাই বা আগষ্টত আপোনালোকৰ যিটো নেকি আপোনালোকৰ এক্সাম ডেট সেইটো হ'ব, সেইটো নিশ্চিত হ'ব। কিন্তু আমি তাৰিখটো ডাইৰেক্ট ক'ব নোৱাৰিম যে আমি এক্সপেক্টহে কৰিব পাৰিম। আৰু আপোনালোকৰ এপ্লাই মে' মাহত হ'ব, সেইটো কনফাৰ্ম। কাৰণ মে' মাহৰ পৰাই সকলো বৰ্ষৰে, যদি মই প্ৰিভিয়াছ ইয়াৰৰ ডেটসমূহ চাবলৈ যাওঁ, তেন্তে সকলো বৰ্ষৰে মে' মাহতেই আপোনালোকে ডেটসমূহ পাব, ঠিক আছে। আৰু আপোনালোকৰ পৰীক্ষাটো জুলাই বা আগষ্ট মাহত হয়। আৰু টোটেল মাৰ্ক থাকিব এই পৰীক্ষাটোত 100 নম্বৰ, আৰু ইয়াত মাল্টিপল চুইচ কুৱেশ্যন হ'ব, MCQ, অৰ্থাৎ বিষয়সমূহ আপোনালোকৰ ছাবজেক্টসমূহ আপোনালোকে কি কি চাব লাগিব। এই ভিডিঅ'ত মই গোটেইখিনি আপোনালোকক জনাই দিম যে আপোনালোকে কোনকেইখন বুক পঢ়িলে আপোনালোকে অতি কমকৈ আপোনালোকে কম নম্বৰ পালে, বা আপোনালোকৰ কোনখন ইনষ্টিটিউটত আপোনালোকে যদিহে ডিষ্ট্ৰিক্ট চিলেক্ট কৰে, কোনখন আপোনালোকে কম নম্বৰ পাব, গোটেইখিনি এই ভিডিঅ'টিৰ মাধ্যমে আপোনালোকে পাব। এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চাওক, তেতিয়াহে বুজি পাব। আৰু বিষয়সমূহ আপোনালোকৰ হ'ব জেনেৰেল ইংলিছ। আপোনালোকে এতিয়া জেনেৰেল ইংলিছ বুলি কোৱাৰ লগে লগে আপোনালোকে নাজানে যে কোনটো টপিক পঢ়িব লাগে, সেইটো এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকে জানিবলৈ পাৰিব। আৰু আপোনালোকে জেনেৰেল নলেজ বুলি ক'লে ইয়াত বহুতো আছে, যেনে হ'ল ছ'চিয়েল চায়েন্স আছে, জেনেৰেল চায়েন্স আছে, ইয়াতে আপোনালোকৰ জিঅ'গ্ৰাফী থাকিব, ঠিক আছে, জিঅ'গ্ৰাফী, ষ্টেটিক, জিকে থাকিব, বহুখিনি ইয়াত এড হৈ থাকে। এটা মাত্ৰত আমি জেনেৰেল নলেজ বুলি কওঁ। এইকেইটা আপোনালোকে ছাবজেক্ট পঢ়িবই লাগিব, তেতিয়াহে আপোনালোকে কমপ্লিট হ'ব। আৰু কোনকেইটা টপিক পঢ়িলে আপোনালোকে অতি কমকৈ বা এমাহতে আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰিব, আপোনালোকৰ DLED এন্ট্ৰেন্স এক্সামটো কোৱালিফাই কৰি ল'ব পাৰিব। ৰিজনিং আপোনালোকে কি চাব লাগিব, ৰিজনিং আৰু ইয়াত মেথছ, যিটো নেকি নিউমেৰিকেল এবিলিটি হয়, বা আৰু টিচিং এপ্টিটিউড চাব লাগিব। টিচিং এপ্টিটিউডটো মোৰ পৰাই আপোনালোকে চাব পাৰিব। মই নেক্সট ভিডিঅ' লৈ আহিম টিচিং এপ্টিটিউডৰ বাবে। 5 মিনিট হ'ব সেই ভিডিঅ'বোৰ, 15-20টামান ভিডিঅ' আছে, মই আপোনালোকৰ মাজলৈ আপলোড কৰি দিম, যে আপোনালোকে চাব পাৰিব টিচিং এপ্টিটিউড কেনেকুৱা ধৰণৰ আহে, কি নিউমেৰিকেল এবিলিটি, যিটো নেকি মেথছ হয়, আপোনালোকে এইটো সম্পূৰ্ণকৈ ৰিজনিং আৰু মেথছ মোক এৰি দিয়ক। আপোনালোকে যদিহে এই দুটা ছাবজেক্ট সম্পূৰ্ণকৈ পঢ়িব বিচাৰে, তেন্তে আপোনালোকে কিন্তু মেম্বাৰশ্বিপ ল'ব লাগিব, তেতিয়াহে আপোনালোকে পঢ়িবলৈ পাৰিব, ঠিক আছে। যদিহে আপোনালোকে মোৰ পৰা নপঢ়ে বা কিতাপৰ পৰা পঢ়িব বিচাৰে, তেন্তে কিতাপৰ নামসমূহ মই ভিডিঅ'টোৰ শেষৰ ফালে জনাই দিম, ঠিক আছে। আপোনালোকে ষ্টেপ বাই ষ্টেপ জানিবলৈ পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে। আৰু নিগেটিভ মাৰ্কিং সাধাৰণতে ইয়াত নাথাকে, কিন্তু এতিয়া আগতে নাছিলে, 2020ৰ আগত নাছিলে, ঠিক আছে, 2020ৰ আগত নাছিলে, কিন্তু এতিয়া নিগেটিভ মাৰ্কিং আছে, ঠিক আছে। এটা 0.25কৈ আছে, এতিয়া আছে। ভালকে কৈ আছোঁ মই, এতিয়া আছে। বহুতে ক'ব যে আপুনি কিয় এনেই নাই বুলি কৈছে বুলি ক'ব, কিন্তু আগতে নাছিলে, ঠিক আছে। সেই গতিকে এইটো নিগেটিভ মাৰ্কিং এতিয়া আছে, ঠিক আছে। এতিয়া নিগেটিভ মাৰ্কিং আছে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যোগ্যতা আপোনালোকৰ আবেদন কৰিবলৈ লাগিব কমেও আপোনালোকৰ 12 পাছ, অৰ্থাৎ HS পাছ। আৰু ইয়াত আপোনালোকৰ জেনেৰেল বা OBC সকলে কিন্তু 50 মাৰ্কছ আপোনালোকক লাগিব। কাৰণ ইয়াত OBCও দিয়া আছে, এইটো OBCটো নহয় ইয়াত বাৰু, ইয়াতো ৰং হৈছে এইটো। কিন্তু আপোনালোকৰ OBC আৰু জেনেৰেল সকলে কিন্তু 50% মাৰ্ক পাবই লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন কৰিবলৈ পাৰিব। SC ST সকলেহে কিন্তু 45% পালে আপোনালোকে ইয়াত আবেদন কৰিবলৈ পাৰিব। জেনেৰেল বা OBC সকলে ইয়াতে জেনেৰেল দিয়া আছে, আৰু OBCও হ'ব ইয়াত, ঠিক আছে। OBC আৰু জেনেৰেল হ'ব, তেওঁলোকে 50% মিনিমাম লাগিব। আৰু যিসকল SC ST আছে, তেওঁলোকৰ 45% মিনিমাম লাগিব, ঠিক আছে। 5% ৰিলেক্সেশ্যন দিয়া আছে SC ST সকলক। এজ লিমিটটো আপোনালোকৰ বয়স কিমান হ'ব, 18ৰ পৰা আপোনালোকে 34 বছৰলৈকে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। আৰু ইয়াত এজ ৰিলেক্সেশ্যন আছে। SC ST সকলে SC
বা এছটি সকলে 5 ইয়াৰ্ছ পাব 5 ইয়াৰ্ছ পাব আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকৰ বাবে এজ ৰিলেক্সেশ্যন আছে ওবিচি সকলে 3 ইয়াৰ্ছ পাব ওবিচি সকলে 3 ইয়াৰ্ছ পাব ঠিক আছে আৰু এডমিশ্যন প্ৰচেছ আপোনালোকৰ এপ্লিকেশ্যন ফিল আপ কৰিব লাগিব তাৰপিছত এন্ট্ৰেন্স এক্সাম দিব লাগিব মেৰিট লিষ্ট বা ৰেংক হিচাপে ওলাব আপোনালোকৰ যদিহে আপোনালোকৰ মাৰ্কসমূহ বা কাট অফ বিলাক মিলাই তেন্তে আপোনালোকে অতি কম মাৰ্কতেই আপোনালোকে পাব আৰু এটা কথা আছে যিখন নেকি ডিষ্ট্ৰিক্টত ইনষ্টিটিউট কম সেইখনত আপোনালোকে বেছি কাট অফ যাব অৰ্থাৎ বেছি মাৰ্ক পাবলৈ লাগিব আৰু যিখন নেকি ইনষ্টিটিউট বেছি আছে যিখন ডিষ্ট্ৰিক্টত কিন্তু সেইখনত কিন্তু মাৰ্ক কম হ'লেও আপোনালোকৰ ৰেংক টপত আহিব আৰু আপোনালোকে চিলেকশ্যন পাব ঠিক আছে চিট পাব ঠিক আছে ইয়াত আৰু নেক্সট হৈছে আপোনালোকৰ কাউন্সেলিং প্ৰচেছ হ'ব আৰু ফাইনেল এডমিশ্যন ডাইট আপোনালোকৰ ফাইনেল এডমিশ্যন যিহেতু ডাইটত কোনসকলে পায় মই এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোক জনাই দিছোঁ যে যিসকল মাৰ্ক বেছি হয় ধৰা হ'ল এখন ইনষ্টিটিউট ধৰা হ'ল মই বৰপেটাত ধৰি লৈছোঁ যিহেতু বৰপেটাত বহুতো ইনষ্টিটিউশ্যন আছে সেই গতিকে মই বৰপেটাত লৈছোঁ বৰপেটাত আপোনালোকে যদিহে আপোনালোকে 50 পালে মই ধৰিছোঁ হাইষ্ট তাত মাৰ্ক আছে ধৰা হ'ল 60 পাইছে এইটো হ'ল ফৰ এক্সাম্পল মই এক্সাম্পল হিচাপে আপোনালোকক বুজাই দিছোঁ ঠিক আছে আপুনি ধৰা হ'ল 50 পালে আৰু হাইষ্ট গৈছে আপোনালোকৰ 60 সেই ইনষ্টিটিউট বা সেই ডিষ্ট্ৰিক্টখনৰ ঠিক আছে তাৰপিছত আপোনালোকে যিকেইটাক ধৰা হ'ব টপ 10ৰ ভিতৰত থাকিব টপ 10 কেইটাইতো আপোনালোকে ডাইটত পাব আৰু ডাইটত মিনিমাম চিট 100 থাকে ডাইটত মিনিমাম চিট 100 থাকে এই ডিএলএডৰ যিটো নেকি আপোনালোকৰ ভাল ইনষ্টিটিউশ্যন বুলি ক'লে মই ডাইটটো আপোনালোকক জনাম কাৰণ ডাইটটো সম্পূৰ্ণ চৰকাৰী হয় ঠিক আছে ডাইটত যিসকলে পঢ়ি আছে তেওঁলোকে জানে কিমান ষ্ট্ৰিক্ট কিমান ৰুল আছে সেইটো তেওঁলোকে জানে কিন্তু আৰু ইয়াত আপোনালোকে ডাইটত পাবলৈ হ'লে আপোনালোকৰ মাৰ্কৰ বেছি লাগিব যিহেতু 100টা চিট থাকিব তাৰে ভিতৰত আপোনালোকৰ ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ থাকিব SC ST OBC জেনেৰেল PWD বহুখিনি ইয়াত কেণ্ডিডেট থাকিব ঠিক আছে কেটেগৰী ৱাইজ ইয়াত ডিভাইডেড কৰা হ'ব আৰু ছায়েন্স কমাৰ্চ ইয়াত আৰ্টছ বহুতো থাকে ঠিক আছে তেনেকৈ এক্সট্ৰা হয় আৰু তেনেকৈ আপোনালোকৰ চিটসমূহ হয়তো আৰ্টছৰ 45 দিলে ছায়েন্সৰ 20 দিলে তেনেকৈ বা কমাৰ্চৰ 30 দিলে তেনেকৈ আপোনালোকৰ বা 35 তেনেকৈ আপোনালোকৰ চিটসমূহ মিলাই দিয়ে ঠিক আছে তেনেকৈ মিলাই দিয়ে আপোনালোকে নাম্বাৰসমূহ বেছি পাব লাগিব কাট অফটো আপোনালোকৰ ধৰা হ'ল 30 পৰা আপোনালোকে 50 পাবই লাগিব তেতিয়াহে আপোনালোকে সেই ডাইটত পাব 30 হৈছে কাট অফ কিন্তু কাট অফত থাকিলে নহ'ব আপোনালোকে 45 প্লাছ আপ লাগিব তেতিয়াহে আপোনালোকে ডাইটত এডমিশ্যন পাবলৈ সক্ষম হ'ব ঠিক আছে নেক্সট হৈছে আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেকৈ কৰিব মই কৈছিলোঁ যে বুকখিনি গোটেইখিনি জনাই দিম আপোনালোকক কি কি কিতাপ পঢ়িব লাগিব তেতিয়া মই জনাই দিছোঁ আপোনালোকক আপোনালোকে কিতাপৰ বাবে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকে এই ভিডিঅ'টো চাইছে যেতিয়া মই আপোনালোকক গোটেইখিনি কিতাপ এড কৰি দিম এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে অতি কম মূল্যত ঠিক আছে পোনপ্ৰথমতে ইয়াত জেনেৰেল ইংলিছ আপোনালোকে ইয়াত আপোনালোকৰ অবজেক্টিভ জেনেৰেল ইংলিছ SP আপোনালোকৰ বাক্সিছ এখন কিতাপ আছে আপোনালোকে চাব পাৰে বা বেছিক গ্ৰামাৰ বুকছ উইডেন এণ্ড মাৰ্টিনৰ চাব পাৰে কিন্তু এইকেইখন বুক ল'ব অৱস্থাত যদি আছে আপোনালোকে ল'ব পাৰে কিন্তু যদি আপোনালোকে এখনে বুক কিনিব বিচাৰে এক্সট্ৰাকৈ যদি বুক নলয় আপোনালোকে তেন্তে মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দিছোঁ আছাম DLED এন্ট্ৰেন্স এক্সামৰ বাবে আছে সেইখন কিতাপ ল'লে আপোনালোকৰ হৈ যাব ঠিক আছে যিসকলে কিন্তু একেবাৰে তেওঁলোকে সম্পূৰ্ণ বেছিকৰ পৰা পঢ়িব বিচাৰে কিন্তু এক্সট্ৰা বুক ল'ব লাগিব ঠিক আছে যিসকলে বহুতো কথা নাজানে বা ৰিজনিং মেথছ বহুতে নাজানে সেইবিলাকে কিন্তু এক্সট্ৰাকৈ বুক ল'ব লাগিব কাৰণ যিসকল নতুন কেণ্ডিডেট হয় তেওঁলোকে কিন্তু বহুতো কথা নাজানে ক'ৰ পৰা কিমান কি আহিব ঠিক আছে এই ভিডিঅ'টি শেষৰ পৰা মই জনাই দিম যে আপোনালোকে কোনটো ছাবজেক্টত কিমানখিনি বেছি আপোনালোকে মনোযোগ দিব লাগিব কোনটোত আপোনালোকে ভাল মাৰ্ক উঠাব লাগিব তেতিয়াহে আপোনালোকে কাট অফত মিলিব বা আপোনালোকে বেছি মাৰ্ক পাব ঠিক আছে চিটটো পাব 2026 বৰ্ষত ঠিক আছে আৰু এটা কথা জনাই দিছোঁ 2026 বৰ্ষত বহুতো মানে কম্পিটিশ্যন কম হ'ব আছাম DLED হওক BED হওক সকলোতে কম হ'ব এইকাৰণে কৈছোঁ যে এতিয়ালৈ গ্ৰেজুৱেশ্যন কমপ্লিট কাৰো হোৱা নাই 4 ইয়াৰ্ছ যিহেতু 4 ইয়াৰ্ছ গ্ৰেজুৱেশ্যন হয় যিহেতু সেইকাৰণে এইবাৰ আপোনালোকৰ এটা ফাৰ অপৰচুনিটি আপোনালোকে যদি এইবাৰ DLED কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে কম নাম্বাৰত চিট পাব ঠিক আছে এইবাৰ বেলেগ বছৰ তুলনাত আপোনালোকৰ কাট অফটো বহু কমকৈ যাব বা কম মাৰ্ক পালে আপোনালোকে চিট পাব জেনেৰেল নলেজৰ কাৰণে আপোনালোকে লুচেন জিকে চাব পাৰে ইংলিছ হিন্দী বা অসমীয়াতো আছে সেইখনো চাব পাৰে আছাম জিকে বুক অসমৰ আছাম ইয়াৰ আছে ভাৰত ইয়াৰ বুক আছে আৰু চলেন বছৰ এখন সাধাৰণ জ্ঞান আছে সেইখনো চাব পাৰে ঠিক আছে ৰিজনিং RS আগৰৱাল ৰিজনিং আছে এইখন আপোনালোকে ভাৰ্বেল এণ্ড নন ভাৰ্বেল সেইখন ল'ব মই এই ডিছক্ৰিপশ্যনত লিংক দিছোঁ আপোনালোকে ল'ব পাৰে আৰু আপোনালোকে ৰিজনিং প্ৰেক্টিচ কৰিব লাগিব নিউমেৰিকেল এবিলিটিৰ কাৰণে আপোনালোকে কোৱান্টিটিভ এপ্টিটিউড এখন আছে RS আগৰৱালৰ সেইখনো ল'ব পাৰে আৰু বেছিক মেথছ
আপোনালোকে যদি মেথছটো গোটেইখিনি ক'ৰ পৰা বহুতে ভাবি থাকে যে বহুত টাফ আহিব নেকি, আপোনালোকে DLEDত কোনো ধৰণৰ চিন্তা নকৰিব। DLEDৰ কাৰণে আপোনালোকে যদি মেথছ আৰু ৰিজনিং সম্পূৰ্ণভাৱে পঢ়িব বিচাৰে মোৰ পৰা, কিন্তু আপোনালোকে মেম্বাৰশ্বিপ ল'ব লাগিব, তেতিয়াহে আপোনালোকে পাৰিব দেই। মই মেম্বাৰশ্বিপ এতিয়া মই গোটেইখিনি ছেটিংটো কমপ্লিট কৰি লোৱাৰ পিছত আপোনালোকে ল'ব পাৰিব। মই এটা এটাকৈ ভিডিঅ'বোৰ আপলোড কৰি দিম সপ্তাহত। আপোনালোকে এভৰি চানডে আপোনালোকে এটা এটা ভিডিঅ' পাব, ঠিক আছে, মেম্বাৰশ্বিপত। তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব। আৰু মই এখন ই-বুক লঞ্চ কৰিম কম দিনৰ ভিতৰত, আপোনালোকে সেইখনো ল'ব পাৰে, ঠিক আছে। নেক্সট হৈছে টিচিং এপ্টিটিউড। আপোনালোকে টিচিং এপ্টিটিউডটো কিন্তু মই এইটো সম্পূৰ্ণকৈ ফ্ৰী কৰি দিম, আপোনালোকে ইউটিউবতে পাব, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো মই দি দিম বাৰু। অকণমান লেট হৈছে যিহেতু বহুখিনি টাইপিং কৰিব লগা আছে, এতিয়াও কমপ্লিট হোৱা নাই। আৰু আপোনালোকে এইখিনি চাই মেলি গোটেইখিনি ল'ব পাৰে, ঠিক আছে। আপোনালোকক মই কেইটামান প্ৰিপাৰেশ্যন টিপছ মই নোট কৰি লৈ আহিছোঁ যে আপোনালোকে কোনকেইটা চালে ভাল হ'ব। ডেইলি আপোনালোকে 2 বা 3 আৱাৰ্ছ ষ্টাডি কৰিব লাগিব। কেনেকৈ ষ্টাডি কৰিব আপোনালোকে জনাই দিছোঁ। এইটো ভিডিঅ'টো অকণমান লং হ'ব, যিহেতু মই আপোনালোকক গোটেইখিনি ডাউট ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, ঠিক আছে। পোনপ্ৰথমতে আপোনালোকে যদিহে আপোনালোকে কোনো ধৰণৰ ডিগ্ৰী বা পঢ়ি আছে, তেন্তে কোনো ধৰণৰ চিন্তা নকৰিব। ডেইলি আপোনালোকে 30 মিনিট এটা লওক। 30 মিনিট আপোনালোকে 2 ঘণ্টা এটা বনাই লওক। পোনপ্ৰথমতে 3 ঘণ্টা পঢ়িব নালাগে, 2 ঘণ্টা পঢ়িব। 30 মিনিট প্ৰতিটো ছাবজেক্টৰ কাৰণে আপোনালোকে 30 মিনিট পঢ়ক। আপোনালোকে ৰাতিপুৱা 1 ঘণ্টা পঢ়িলে আৰু সন্ধিয়া 1 ঘণ্টা পঢ়িলে, 30 মিনিট কৰি, ঠিক আছে। 30 মিনিট ক্লাছ কৰিলে বা আপোনালোকে পঢ়িলে, তেতিয়া বাকী সময় অকণমান ৰেষ্ট দিয়ক। তাৰপিছত আকৌ আপোনালোকে 30 মিনিট পঢ়ক, ঠিক আছে। তেন্তে আপোনালোকে ষ্টাৰ্ট কৰিব, নিশ্চয় আপোনালোকৰ এটা মনোযোগ আহিব আৰু আপোনালোকে ভাল পাব যে অতি কম সময়ত মই পঢ়িব পাৰিছোঁ আৰু আপোনালোকৰ বৰিং নহ'ব, ঠিক আছে। সেইটো মই আপোনালোকক জনাই দিছোঁ। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰা আপোনালোকে কৰিবই লাগিব। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আপোনালোকে ক'ৰ পৰা কি পাব মই নেক্সট ভিডিঅ'ত জনাই দিম, ঠিক আছে। আৰু মই বনাই আছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, যিটো নেকি মই বহুতো মেলি চাব লগা হৈছে, যিহেতু এইটো পেপাৰটো এক্সামৰ পিছত দি নপঠিয়াই, ঠিক আছে। এইটো বহুতো চাব লগা হৈছে। আৰু মোক টেষ্ট প্ৰেক্টিচ আপোনালোকে কৰিবই লাগিব। উইক ছাবজেক্ট ইম্প্ৰুভ কৰা। যদিহে আপোনালোকে ভাবিছে প্ৰতিটো দিনাই মই নতুন টপিক পঢ়ি গৈছোঁ, ৰিভিজন কৰা একো কৰা নাই, তেন্তে আপোনালোকে নোৱাৰিব। কিন্তু পঢ়া নপঢ়া সমান কথা হয়। আৰু GK কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ডেইলি চাব লাগিব। আপোনালোকক মই এটা জনাই দিছোঁ, GK কাৰেণ্ট এফেয়াৰ ক'ৰ পৰা চাব, ঠিক আছে। SPM IS একাডেমি বুলি এটা আছে, দেওবাৰ প্ৰতিটো এভৰি চানডে তেওঁলোকে এটা কাৰেণ্ট এফেয়াৰ দিয়ে। APSC মাধ্যমৰ হয়, কিন্তু আপোনালোকে যদি চাই বহুখিনি তাৰ পৰা হেল্প পাব, ঠিক আছে। এইটো মই জনাই দিছোঁ। কোনো ধৰণৰ মই সেই চেনেলটো প্ৰমোশ্যন বা কৰা নাই, ঠিক আছে। আপোনালোকৰ ভালৰ কাৰণে কৈ দিছোঁ যে আপোনালোকে চালেই চাব পাৰে, আৰু যদিহে ইচ্ছা নাই চাব নালাগে, ঠিক আছে। যিহেতু কাৰেণ্ট এফেয়াৰ আপোনালোকে যদিও চাই বহুতো আপোনালোকে ভাল মাৰ্ক পাব। এতিয়া মই জনাই দিছোঁ কোনকেইটা ছাবজেক্টত কিমান মাৰ্ক আহে, গোটেইখিনি জনাই দিছোঁ, ঠিক আছে। এতিয়া জেনেৰেল ইংৰাজীত বেছি নাহে, মাত্ৰ 10 মাৰ্ক আহে, ঠিক আছে। মাত্ৰ 10 মাৰ্ক আহিব। তাৰপিছত মই পোনপ্ৰথমতে সম্পূৰ্ণ ক্লিয়াৰ কৰি আপোনালোকক লিখি দিছোঁ যে 10 মাৰ্ক আহিব। জেনেৰেল নলেজত আপোনালোকৰ যিহেতু ইয়াত পাৰ্ট কৈ আছে, ইয়াত ছ'চিয়েল ছায়েন্সত আপোনালোকে 15 মাৰ্ক পাব। আৰু আপোনালোকে জেনেৰেল ছায়েন্সত আপোনালোকে ইয়াতে 10 মাৰ্ক পাব। আৰু আপোনালোকৰ জেনেৰেল নলেজ আৰু গোটেইখিনি কাৰেণ্ট এফেয়াৰ মিলাই পিনে আপোনালোকৰ ইয়াতে 30 কিমান হৈছে এইবাৰ 35, যিহেতু 35 থাকে। এইটো ফাৰ্ষ্ট ছেকশ্যন 1 বুলি ধৰা হয়। ফাৰ্ষ্ট 15, 10, 20, 35, ঠিক আছে। এইখিনিয়ে থাকে ইয়াত। আৰু ইয়াতে 2 এটা বাৰু মোৰ বেছি হৈছে নাম্বাৰটো, ইয়াতে যিহেতু কাৰেণ্ট এফেয়াৰো মিলাই দিয়ে, তেনেকৈ দিয়ে। আপোনালোকে ইয়াতে চাব লাগিব, মই যিকেইটা মাৰ্ক দিছোঁ তেনেকৈও হয়। আৰু 2-1 কম বেছি হৈছে বাৰু। আৰু ইয়াতে নেক্সট হৈছে আপোনালোকৰ ৰিজনিঙত আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকে ৰিজনিঙত 25 মাৰ্ক আহিব, 25 বা 20 বুলি থৈছোঁ, 20 মাৰ্ক। আৰু numerical ability আপোনালোকৰ 20, আৰু টিচিং এপ্টিটিউড আৰু আপোনালোকৰ এইটো 15 আহিব। আৰু আপোনালোকৰ যিসকলে এছামিছ বা বড়ো বা নেপালী লয়, এছামিছ, বড়ো বা নেপালী, তেওঁলোকৰ তাতে আপোনালোকৰ ইয়াতে কিমান হয়, 20, 40, 50, আপোনালোকৰ 55, আৰু ইয়াত 10 আহে, ঠিক আছে। 65 হয়, ইয়াত 10 আহে। আপোনালোকে এইটো সকলে এছামিছ ল'ব পাৰে, গ্ৰামাৰ আহিব মানে ইয়াত বেছিককৈ। আৰু বড়োসকলে বড়ো ল'ব পাৰে, নেপালীসকলে নেপালী, ঠিক আছে। এইকেইটা আপোনালোকৰ দিয়া আছে ইয়াত, তেনেকৈ ল'ব পাৰিব। আৰু আপোনালোকে বুজিয়ে পালে কোনটো বিষয়ত কিমান আহে কি, মই গোটেইখিনি জনাই দিছোঁ। আৰু যদি আপোনালোকে কিতাপবোৰ ল'ব বিচাৰে, তেন্তে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, গোটেইখিনি ল'ব পাৰে। আৰু মই অতি কম দিনৰ ভিতৰত ই-বুক লঞ্চ কৰিম। আৰু আপোনালোকে যদিহে ৰিজনিং মেথছ পঢ়িব বিচাৰে, তেন্তে মেম্বাৰশ্বিপ ল'ব লাগিব, তেতিয়াহে পাৰিব, ঠিক আছে। বহুখিনি মই যদিহে বহুতো ফ্ৰী কৰি দিওঁ, কিন্তু বহুতো মানে মোৰ বহুতো লছ হয় টাইমটো, যিহেতু ভিডিঅ'ত দিলে মানে বহুতো ক্লাছবোৰ ভিউজ নাহে, যিহেতু। আৰু ভিউজ নাহিলে কোনো ধৰণৰ তেনেকুৱা আৰ্ণ নহয়, যিহেতু আমিও
কোনো 2-1 টকা পাবৰ কাৰণে কৈ আছোঁ এইসমূহ। সেই গতিকে আপোনালোকে যদি মেম্বাৰশ্বিপটো লয় তেতিয়াহে পঢ়িব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। যদিহে পোনপ্ৰথমবাৰ এই চেনেলটোলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।